हेलो गाइज हुंटू सागर टेक चेनेल सकलोके स्वागतम जनाइছো আজি এটি অন্য ভিডিও লৈ তো আজি কি হল মই আপোনালোকক Realme C2 প্যাটাৰ্ন বা আনলক হৈ থাকিলে কেনেকৈ খুলিব তাৰ বিষয়ে জনাম তো ভিডিওটো চাই থাকিব আৰু ভিডিওটো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে সেটটো অফ কৰি লব অফ কৰি কি কৰিব তো মই প্ৰথমতে সেটটো অফ কৰি লৈছো আপোনালোকক দেখাই আছো প্ৰথমতে পাৱাৰ বটন আৰু ভলিউম ডাউন বটন দুইটা 30 সেকেন্ড প্ৰেছ কৰি ৰাখক আৰু তলত আপোনালোকে ৰিকভাৰি মোড বুলি এটা নতুনকৈ অপচন আহিব এই অপচনটো অহালৈকে আপোনালোকে ওয়েট কৰিব তো মই ধৰি ৰাখিছো চাই থাকক এতিয়া তলত আহি যাব ৰিকভাৰি মোড চাই থাকক এতিয়া অলৰেডি ৰিকভাৰি মোড আহি গৈছে এতিয়া মই কি হ'ল পাৱাৰ বটন আৰু ভলিউম ডাউন বটনত প্ৰেছ কৰি থৈছিলো এই প্ৰেছ কৰাটো অতৰাই দিলো তো এনেকৈ এখন লোগো আহিব আকৌ নেক্সট আমাৰ এনেকৈ এখন চাৰ্ট তো কি হ'ল ইয়াত বাকি একো কৰিবলৈ দৰকাৰ নাই আপোনালোকে এটা কাম কৰিব ইংলিছ সিলেক্ট কৰি পাৱাৰ বটন দবাব পাৱাৰ বটন দবালো চাই থাকক মই পাৱাৰকে দবালো আৰু দবোৱাৰ পিছত আপোনালোকে একো কৰিব নালাগে এটাই কাম কৰিব ভলিউম ডাউন কে বটনটো ধৰিব ডাউন বটন ইয়াত 1 2 3 আহিব চাই থাকক মই দেখাই আছো অলপ ভিডিও মই তাত আহিলো তাত আহি যোৱাৰ লগে লগে আপোনালোকে এনেকৈ এটা কোড আহিব কোডটো আপোনাৰ জি আছে হেতু মাৰিব আৰু ইয়াত আহি আপোনালোকে তলত ফৰমেট ডাটা তাত আহিব মই অলৰেডি ফৰমেট ডাটাত আহিম চাই থাকক ভলিউম ডাউন কেটো আপোনালোকে দবাই দিলে হৈ তলত আহি যাব আপ ডাউন এতিয়া মই ফৰমেট নেক্সট প্ৰেছ পাৱাৰ বটন অহাৰ লগে লগে আপোনালোকে ওকে ক্লিক কৰি দিব তো লগালগ আপোনালোকৰ ফৰমেট হ'ব আৰু সিকিউৰিটি কোড উঠি যাব তো এনেকৈ কৰিয়ে আপোনালোকে Realme C2 প্যাটাৰ্ন বা আনলক বা সিকিউৰিটি লাগি থাকিলে আপোনালোকে খুলিব পাৰিব খুব সহজতে তো কি হয় মই ইয়াত আপোনালোকক এতিয়া কি কৰিব আপোনালোকে সেটটো ৰিস্টাৰ্ট কৰিব অলৰেডি সেটটো ৰিস্টাৰ্ট কৰি আছো চাই থাকক খুব ইজি প্ৰসেস আপোনালোকে মোৰ স্টেপ বিলাক ফলো কৰিব আৰু ফলো কৰিলে আপোনালোকে খুলিব পাৰিব লক লাগি থাকিলে অলপ টাইম লাগিছে একো নাই ইয়াত আপোনালোকে ইংলিছ সিলেক্ট কৰিব ইংলিছ সিলেক্ট কৰি কন্টিনিউ কৰিব মই মোৰ কন্টিনিউ কৰিছো নেক্সট কন্টিনিউ আৰু কন্টিনিউ আৰু ওপৰত স্কিপ লিখা আছে ইয়াত হল স্কিপ কৰিব ওপৰত স্কিপ কৰিব কি হল বিশেষ স্কিপ হোৱা নাই কি কাৰণে হোৱা নাই মোবাইলৰ টাচটো অকমান প্ৰবলেম আছে তো আপোনালোকে স্কিপ কৰিব আৰু বাকি প্ৰসেসখিনি আপোনালোকে নেক্সট কৰি যাব তো তেনেকৈ আপোনালোকৰ প্যাটাৰ্ন লক খুলি যাব আৰু টোটাল সেটটো ঠিক হৈ যাব তো আজিলৈ ইমানে বাই বাই এণ্ড থ্যাংক ইউ সো মাচ